তোমার নাম কি বাবা? শ্রী বিশ্বজিৎ নাট। সজদা এটা ফুল হয় হ্যাঁ না? এটা কি ফুল? ফুল পদুম। পদুম নহয়, পদুমের নামে দিযা আৰু। গোলাপ ফুলে বনি কি? গোলাপ ফুল নহয়, কিবা পাহৰিছো। কিবা এটা ফুল আৰু মুঠিৰ ওপৰত। গাইছ এই ফুলটো দেখছি। গাইছ এই ফুলটো দেখছি। মানে কেনে এটা বনাইছি আপোনালোকে দেখলে আচৰিত হৈ যাব। মানে বহুৰে এটা আনলিমিটেড মানে একদম পুৰা মজা আছে। বৈজ্ঞানিক বিলাকে এনেকা কিবা এটা বাবা এই বস্তুটো কেনেকে তুমি বনালা? মানে এই বস্তু ফুলটো যে কেনেকে মাথাত মাইন কেনেকে কুৰমা খাব গৈছিলো, আটা দাদা বনাইছিল মোৰ। মানে মাইন কত কুৰমা খাব গৈছিলে আৰু গেলি দাদাটোৰ নাম হ'ল নিতু নামে দিয়ে যায়। হলি দাদা খাইছিলে আৰু তাৰপিছত তাৰ মই আহি কিনে গাছি মাথা ঠেল লাগে আৰু মানে সেইটো বস্তু তাৰে নিজে আঁকছি তাৰ নিজে বনাইছে গোটাই গোটাই আৰু ঘৰ বনাবৰ, গোলাপ ফুল বনাবৰ, গাড়ী বনাবৰ। মুচুৰা বাদ এই দুটা বস্তু আছে আৰু কিবা আছে এতে কি আছে নহয় দিয়া তইলে জুগাৰ আৰু সব জুগাৰ লাইট চেক সব আৰু মানে লাইট চেক বেটাৰী গাড়ী সব আছে। এই ঘড়ীটো বনাইছে আৰু মানে ঘড়ীটো হে কৰি ষ্টিক মাৰি বনাইছে। এইটো বস্তু আসলি আৰু এইটো বস্তু মই ঘৰত বনানা আছিল আৰু লাইট জ্বলা মই লগত দিছো ৰ এসা কেনে এটা মাথাবে ভাল পানে সব কৰি ভাল পা আৰু নেকি? সব কৰি না পঢ়াত বাহিৰ অলপ বাহিৰ তলে বেছি আৰু মান বাহিৰত অলপ বেছি। গাইছ চাক কেনে মাথা হ'ব লাগিব গম পোৱা মতে মানে গাইছ ইমানে এনে নাকথে ঘৰত থাকলি মানে এগিলা হেন ক'ত থাকে গাইছ। কাৰোবাক যদি লাগে এই ফুলটো বাবা নিবে পারবো, টেনশন না। মজা ফুল কারণ হাতেৰে বনা ফুল হয় কাৰণে ভাল হ'ব হয়নে কি বাবা? কাৰোবাক যদি লাগে লৈ যাব যায় না? আঠাটো বেছিকে যায় না? আঠা টেপ আৰু কাগজ তাত কিমান আৰু টেমা এৰে মানে বেছি খৰচ হয় তোমাৰ হেৰিটো যায় আৰু আঠাটো বেছি যায় গাইছ। আঠাটো মানে বহুত যায় বেচাইলে 50 টকা বেছি চৰে। এতিয়া কাৰোবাক লাগে যদি কোনোবা ভিডিঅ' চাই পেলাই আহিবলৈ যদি লৈ যায় নেই কমতে হৈ যাব অলপ নেকি? মোৰ ভিডিঅ' চাই যোনে আহে অলপ কমত দিলে হৈ যাব নেকি? হ'বনে নহয়? কমত দিবে ডেছক্ৰিপশ্যনত গাইছ মোৰ নাম্বাৰ থাকিব। কাৰোবাক লাগে এই ফুল লৈ যাব আৰু 40 টকা হ'লে 40 টকা 40 টকা নালাগে 30 টকা হৈ যাব। কি মজা আনলিমিটেড দোকানতো নাপাব এনেকুৱা ফুল গাইছ চাই লওক। দিছ ইজ পাৱাৰফুল।